নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আৰু যোৱাকালি আমাৰ বৈবাহিক জীৱনৰ এটা মাহ সম্পূৰ্ণ হৈ গ'ল আৰু এই মাহটো খুব ধুনীয়াকৈ সম্পূৰ্ণ হ'ল। আৰু এই মাহটোত যেনেকৈ মই চবৰে পৰা মৰম আদৰ যেনেকৈ পাইছোঁ আৰু সেনেকৈ যাতে মই আগলৈও পাই থাকোঁ তাই কামনা কৰিলোঁ, আশা ৰাখিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। দুপৰীয়া শুই উঠি দেখিলোঁ মায়ে কিবা পাকঘৰত বনাইছে। মায়ে মানে মোৰ শাহু মা কৈ সুধিলোঁ মা কি বনাইছে। মায়ে ক'লে আজি তোমালোকৰ স্পেচিয়েল দিন হয় আৰু মই কিবা এটা তোমালোকৰ কাৰণে স্পেচিয়েল বনাই আছোঁ। আৰু এয়া কেকৰ মিশ্ৰণ এটা বনাই থৈ দিছে মায়ে ধুনীয়াকৈ। এবাৰ মই ৰাতিপুৱা কৈছিলোঁ যে মা কেক বনাব পাৰিলোঁ হয়, মায়ে মোক একো নুসুধাকৈ একো নোকোৱাকৈ মই শুই থাকোঁতে কেকটো মিশ্ৰণটো বনাই থৈ দিছে ধুনীয়াকৈ। আৰু মই কেকৰ ওপৰত অকণমান কাজু আৰু ইয়াত ডেইৰী মিল্ক চকলেট দি দিলোঁ। দি মায়ে কেকটো বহাই দিলে আৰু দিনটো নভবাকৈ স্পেচিয়েল হৈ গ'ল। আৰু যিহেতুকে দিনটো স্পেচিয়েল হ'লে আৰু ময়ো অকণমান স্পেচিয়েল কৰিম বুলি ভাবিলোঁ। দিৱালীত লগোৱা বাহিৰত এটা লাইট আছিলে আৰু সেই লাইট খুলি আনি মই ভিতৰত লগাই দিলোঁ। এতিয়া এইটো বনাবলৈ লৈছোঁ আমি। কি হয় মই ভালকৈ নাজানো, চাই থাককচোন কি হয় এইটো ফাইনেল লুক হয়। আৰু এইটো হৈছে এটা পেৰা আৰু এই পেৰাটো মই টেষ্ট কৰা নাই, টেষ্ট কৰি আপোনালোকক জনাম কেনেকুৱা হয়। আৰু কেকৰ ৰেচিপি আৰু পেৰাৰ ৰেচিপি মই মোৰ চেনেলত পাই যাব আপোনালোকে। আৰু কেকটো মই অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। আৰু এয়া চাওকচোন কেকটো দেখিবলৈ কি ধুনীয়া হৈছে, খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? আৰু মোৰ মানুহজন আহি পালে আৰু মানুহজন আহি ছাৰপ্ৰাইজ হৈ গ'ল। ফাৰ্ষ্ট ছাৰপ্ৰাইজ হ'ল কি লাইটটো দেখি আৰু তাৰপিছত কেক দেখি। আৰু বেছি টাইম নৰখি আমি কেকটো কাটি দিলোঁ কাৰণ মোৰ কেকটো খাওঁ খাওঁ লাগি আছিলে। আৰু সঁচাকৈয়ে আপোনালোকক কৈছোঁ কেকটো বহুত বেছি টেষ্টি আছিলে আৰু পেৰাটো বহুত টেষ্টি আছিলে। আপোনালোকে বনাই খাই চাব আমি ৰেচিপি দিয়াৰ পিছত। আৰু এয়া মা কেমেৰাটো ধৰি আছিলে আমাৰ। আৰু দিনটো স্পেচিয়েল কৰাৰ বাবে মাক বহুত ধন্যবাদ। আজি সঁচাকৈয়ে ধুনীয়াকৈ মায়ে স্পেচিয়েল নভবাকৈ স্পেচিয়েল কৰি দিছে। আৰু মানুহজনে মোক এটা গিফ্ট দিছে আৰু এই গিফ্টটো হৈছে এটা লাইটিং ফটো ফ্ৰেম হয়। আৰু আমাৰ বিয়াৰ ফটো এখন এনেকৈ লাইটিং ফটো ফ্ৰেমত তেখেতে বনাই মোক গিফ্ট কৰিছে। সঁচাকৈ মোৰ বহুত ভাল লাগিছে, থেংক ইউ। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। নেক্সট এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰক যাতে আমি সদায় এনেকৈ থাকিব পাৰোঁ। আজিলৈ বাই বাই।